যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে নাপামৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টিত আন কেইটামান আমি সাধাৰণ জ্ঞানৰ কুৱেশ্যন আলোচনা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা আজি আমি 116 নম্বৰ প্ৰশ্নটোৰ পৰা আমি আলোচনা কৰিম 116 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা হোৱাট ইজ দ্য ৰিজন ফৰ দ্য য়েলো কালাৰ অফ কাউজ মিল্ক মানে গাইৰ গাখীৰৰ হালধীয়া ৰং কিহৰ কাৰণত হয় অপশ্যন ক ইথিলিন অপশ্যন নম্বৰ খ কেৰোটিন ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব গাইৰ গাখীৰৰ হালধীয়া ৰং কিহৰ কাৰণত হয় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ খটো হ'ব শুদ্ধ উত্তৰ কেৰোটিন কেৰোটিনৰ বাবে কিছুমান গাইৰ গাখীৰৰ ৰং হালধীয়া হয় এতিয়া নেক্সট কোৱেশ্চনটো চোৱা হোৱাট ইজ দ্য সাইন্টিফিক নেম অফ এসকৰ্বিক এচিড এসকৰ্বিক এচিডৰ বৈজ্ঞানিক নাম কি অপশ্যন ক ভিটামিন বি অপশ্যন খ ভিটামিন সি ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ খটো এসকৰ্বিক এচিডৰ বৈজ্ঞানিক নাম হৈছে ভিটামিন সি নেক্সট কোৱেশ্চনটো চোৱা একৰ্ডিং টু ইউনেস্কো when is the world teachers day held annually ইউনেস্কোৰ মতে বিশ্ব শিক্ষক দিৱস বছৰি কেতিয়া অনুষ্ঠিত হয় অপশ্যন ক 3 অক্টোবৰ অপশ্যন নম্বৰ খ 5 অক্টোবৰ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ খটো ইউনেস্কোৰ মতে বিশ্ব শিক্ষক দিৱস বছৰি 5 অক্টোবৰত অনুষ্ঠিত হয় নেক্সট কোৱেশ্চনটো চোৱা which of the following folk songs is performed in Uttar Pradesh উত্তৰ প্ৰদেশত নিম্নলিখিত কোনটো লোকগীত পৰিবেশন কৰা হয় অপশ্যন ক সোহৰ অপশ্যন খ জেলিয়াং ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব উত্তৰ প্ৰদেশত সোহৰ নামৰ লোকগীত পৰিবেশন কৰা হয় নেক্সট কোৱেশ্চনটো চোৱা which is the deepest landlocked port of India ভাৰতৰ আটাইতকৈ গভীৰ ভূমি আবদ্ধ বন্দৰ কোনটো সুধিছে অপশ্যন ক দিছিলে বিশাখাপট্টনম বন্দৰ অপশ্যন খ এন্নুৰ বন্দৰ ইয়াত বন্ধ হৈ আছে বন্দৰ হ'ব শুদ্ধটো শুদ্ধ কোনটো হ'ব আটাইতকৈ ভাৰতৰ আটাইতকৈ গভীৰ ভূমি আবদ্ধ বন্দৰ কোনটো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ কত থকাটো বিশাখাপট্টনম বন্দৰ নেক্সট কোৱেশ্চনটো চোৱা which is the reproductive part of plants উদ্ভিদৰ প্ৰজনন অংশ কোনটো অপশ্যন ক গুৰি অপশ্যন নম্বৰ খ ফুল মানে ফ্লাৱাৰ উদ্ভিদৰ প্ৰজনন অংশ কোনটো হয় ভিডিঅ'টি পোষ্ট কৰি তোমালোকে কমেণ্ট বক্সত আমাক জনোৱা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব উদ্ভিদৰ প্ৰজনন অংশ হৈছে ফুল নেক্সট কোৱেশ্চনটো চোৱা when is malaria day celebrated মেলেৰিয়া দিৱস কেতিয়া উদযাপন কৰা হয় অপশ্যন নম্বৰ ক 20 আগষ্ট অপশ্যন খ 25 এপ্ৰিল ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ভিডিঅ'টি পোষ্ট কৰি তোমালোকে কমেণ্ট বক্সত আমাক জনোৱা মেলেৰিয়া দিৱস কেতিয়া উদযাপন কৰা হয় ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব মেলেৰিয়া দিৱস উদযাপন কৰা হয় 25 এপ্ৰিলত নেক্সট কোৱেশ্চনটো চোৱা which is the lightest element আটাইতকৈ পাতল উপাদান কোনটো অপশ্যন ক হাইড্ৰজেন অপশ্যন খ কাৰ্বন আটাইতকৈ পাতল উপাদান কোনটো লাইটেষ্ট এলিমেণ্ট কোনটো হয় নিশ্চয় সকলোৱে জানা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্টো হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ কটো হাইড্ৰজেন হৈছে আটাইতকৈ পাতল উপাদান এলিমেণ্ট আটাইতকৈ পাতল এলিমেণ্ট নেক্সট কোৱেশ্চনটো চোৱা হু ৱাজ দ্য অথৰ অফ দ্য বুক সত্যাৰ্থ প্ৰকাশ সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপখনৰ লেখক কোন আছিলে অপশ্যন ক স্বামী দয়ানন্দ সৰস্বতী অপশ্যন খ স্বামী বিবেকানন্দ ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব কমেণ্ট বক্সত আমাক জনোৱা ভিডিঅ'টি পোষ্ট কৰি লৈ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ খটো সত্যাৰ্থ প্ৰকাশ নামৰ কিতাপখনৰ লেখক আছিল স্বামী দয়ানন্দ সৰস্বতী এতিয়া নেক্সট চোৱা আৰু তোমালোকক যদিহে 150খনৰো অধিক PDF লগতে ডেইলি নোটছসমূহ তোমালোকক লাগে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজনীয় নোটছসমূহ বা তোমালোকে ডেইলি কুইজ খেলিবলৈ বিচৰা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে আমাৰ এটা পেইড টেলিগ্ৰাম গ্ৰুপ আছে তোমালোকে তাত জইন কৰিব পৰা তাত ইতিমধ্যে 1000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে তাত জইন হৈছে বন্ধু বান্ধৱীসকলে গতিকে তোমালোকেও যদিহে বিচৰা জইন হ'ব পৰা লিংকসমূহ ডেছক্ৰিপশ্যনতে দি থোৱা আছে নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 125 SI unit of power of lens লেন্সৰ শক্তিৰ SI একক কি অপশ্যন ক ডায়প্টাৰ অপশ্যন খ ওৱাট লেন্সৰ শক্তিৰ SI একক কি লেন্সৰ শক্তিৰ SI একক হৈছে ডায়প্টাৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 126 ব্ৰঞ্জ ইজ এন এলয় ব্ৰঞ্জ এটা মিশ্ৰ ধাতু কি হয় মানে
কিহৰ কিহৰ মিশ্ৰ হয় অপশ্যন ক তাম আৰু টিন কপাৰ এণ্ড টিন অপশ্যন খ টিন আৰু সীহ টিন এণ্ড লেড ইয়াৰ কাৰেক্ট আনচাৰ কোনটো হ'ব কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ কটো তাম আৰু টিনৰ মিশ্ৰ ধাতু নেক্সট চোৱা কুৱেশ্যন নম্বৰ 127 হু ইজ ন'ন এজ ফাদাৰ অফ ইণ্ডিয়ান স্পেচ প্ৰগ্ৰেম ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে কাক জনা যায় অপশ্যন ক ৰামা কে সাৰাভাই অপশ্যন ক বিক্ৰম আম্বালাল সাৰাভাই ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে কাক জনা যায় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ খটো নেক্সট চোৱা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় দ্য ফেমাছ লক্ষ্ণৌ পেক্ট অফ 1916 was signed between 1916 চনৰ বিখ্যাত লক্ষ্ণৌ চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল অপশ্যন ক বাল গংগাধৰ তিলক এণ্ড মহম্মদ আলী জিন্না অপশ্যন খ মহাত্মা গান্ধী এণ্ড মহম্মদ আলী জিন্না গতিকে 1916 চনত এই যে লক্ষ্ণৌ চুক্তি হৈছিল কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল সুধিছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে উত্তৰটো মনত ৰাখিবা ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বাল গংগাধৰ তিলক আৰু মহম্মদ আলী জিন্না এওঁলোকৰ মাজত স্বাক্ষৰিত হৈছিল লক্ষ্ণৌ চুক্তি 1916 চনৰ নেক্সট কুৱেশ্যন চোৱা 129 নম্বৰ which Ved picks the information about the most ancient Vedic age culture কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক যুগৰ সংস্কৃতিৰ বিষয়ে তথ্য দেখুওৱা হৈছে অপশ্যন ক ঋগবেদ অপশ্যন খ যজুৰ্বেদ এই দুখনৰ ভিতৰত কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক যুগৰ সংস্কৃতিৰ বিষয়ে তথ্য দেখুওৱা হৈছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ কটো ঋগবেদত আটাইতকৈ প্ৰাচীন বৈদিক যুগৰ সংস্কৃতিৰ বিষয়ে তথ্য দেখুওৱা হৈছে কুৱেশ্যন নম্বৰ 130 এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো আহিছিলে most of India's foreign trade is carried through ভাৰতৰ বেছিভাগ বৈদেশিক বাণিজ্য কঢ়িয়াই নিয়া মাধ্যম হৈছে বেছিভাগ বৈদেশিক বাণিজ্য কিহৰ দ্বাৰা কঢ়িয়াই নিয়া হয় অপশ্যন ক স্থল আৰু সাগৰ অপশ্যন খ সাগৰ আৰু বায়ু ইয়াৰ কাৰেক্ট এনচাৰ কোনটো হ'ব পোষ্ট কৰি তোমালোকে ভিডিঅ'টি পোষ্ট কৰি কমেণ্ট বক্সত জনোৱা ভাৰতৰ বেছিভাগ বৈদেশিক বাণিজ্য কঢ়িয়াই নিয়া মাধ্যম হৈছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সাগৰ আৰু বায়ু কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ বাবে সুখবৰ তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব পাৰা মান্থলি অনলি 20 rupees হয় তাত ইংৰাজী আৰু অসমীয়াত বহুতো PDF দিয়া আছে লগতে নোটছবিলাক ডেইলি আপলোড কৰা হয় কম্পিটিটিভ এক্সামৰ কাৰণে অতি প্ৰয়োজনীয় তোমালোকে জইন হ'বলৈ নাপাহৰিবা লিংক ডেছক্ৰিপশ্যনত দিয়া আছে ডেছক্ৰিপশ্যনত দি থোৱা লিংকটো ক্লিক কৰি মাত্ৰ যদি আপোনালোকে পে কৰে গুগল পে পেটিএম আদিৰ পৰা যিটো নাম্বাৰ আপোনালোকে ৰেজিষ্টাৰ কৰাৰ সময়ত দিয়ে সেই নাম্বাৰটোত হোৱাটছআপ মেছেজ বা টেক্সট মেছেজত পে কৰাৰ পিছত এনেকুৱা ধৰণে মেছেজ আহিব ইয়াত দিয়া লিংকটো ক্লিক কৰি তোমালোকে জইন হ'বলৈ নেক্সট কুৱেশ্যন চোৱা দ্য লংগেষ্ট সি বিচ ইন ইণ্ডিয়া ইজ ভাৰতৰ আটাইতকৈ দীঘল সমুদ্ৰতীৰ কোনটো অপশ্যন ক জুহু বিচ অপশ্যন খ মেৰিনা বিচ ইয়াৰ কাৰেক্ট আনচাৰ কোনটো হ'ব ভাৰতৰ আটাইতকৈ দীঘল সমুদ্ৰতীৰ কোনটো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন খ মেৰিনা বিচ নেক্সট চোৱা কুৱেশ্যন নম্বৰ 132 হু কনফাৰ্ড দ্য টাইটল অফ মহাত্মা আপোন গান্ধীজীক কোনে মহাত্মা উপাধি প্ৰদান কৰিছিলে অপশ্যন নম্বৰ ক ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন নম্বৰ খ উমেশ চন্দ্ৰ বেনাৰ্জী মহাত্মা গান্ধীক মহাত্মা উপাধিটো কোনে প্ৰদান কৰিছিল ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জাতিৰ পিতা মহাত্মা গান্ধীজীক মহাত্মা উপাধি প্ৰদান কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে নেক্সট কুৱেশ্যন 133 নম্বৰ ফ্ৰম হুইচ গ্ল্যাণ্ড আৰ টিয়াৰ্ছ ছেক্ৰেটেড কোন গ্ৰন্থিৰ পৰা চকু পানী ওলায় যে ওলায় কোনটো গ্ৰন্থিৰ পৰা ওলায় অপশ্যন ক এড্ৰিনেল গ্ৰন্থি অপশ্যন খ লেক্ৰিমাল গ্ৰন্থি শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খটো লেক্ৰিমাল গ্ৰন্থিৰ পৰা আমাৰ চকু পানী ওলায় নেক্সট কুৱেশ্যন 134 নম্বৰ which metal in the chlorophyll of the plant উদ্ভিদৰ ক্লৰফিলত কোনবিধ ধাতু থাকে অপশ্যন ক মেগনেছিয়াম অপশ্যন নম্বৰ খ সোডিয়াম কাৰেক্ট আনচাৰ কোনটো হ'ব উদ্ভিদৰ ক্লৰফিলত কোনবিধ ধাতু থাকে উদ্ভিদৰ ক্লৰফিলত মেগনেছিয়াম ধাতু থাকে নেক্সট কুৱেশ্যন নম্বৰ 135
5. Who is known as Napoleon of India? ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? অপশ্যন ক সমুদ্ৰগুপ্ত, অপশ্যন খ আকবৰ। এই কাৰেক্ট এনসাৰ কোনটো হ'ব? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ কত থকাটো সমুদ্ৰগুপ্ত। আৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 2-3 মান কুৱেশ্যনটো আহিছিলে, এইটো মনত ৰাখিবা। ভাৰতীয় নেপোলিয়ন নামেৰে কাক জনা যায়? এইটো হৈছে সমুদ্ৰগুপ্ত। আৰু এটা এনেকুৱা ধৰণৰ কুৱেশ্যন আছে, দক্ষিণ ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? ঠিক আছে, এইটো আদিত্য চুল নে এনেকুৱা আছিলে ইয়াৰ আনচাৰটো, মোৰ ভালদৰে মনত নাই। তথাপিও তোমালোকে যেতিয়া কুৱেশ্যনটো পৰীক্ষাত দিব, তোমালোকে চাবা যে ভাৰতৰ নেপোলিয়ন সুধিছে নে দক্ষিণ ভাৰতৰ সুধিছে। ঠিক আছে, নেক্সট চোৱা কুৱেশ্যন নম্বৰ 136। ৰিভাৰ ইণ্ডাছ অৰিজিনেটছ ফ্ৰম। সিন্ধু নদীৰ উৎপত্তি হৈছে ক'ৰ পৰা? হিমালয়ান ৰেঞ্জ নে কৈলাশ ৰেঞ্জ, মানে কৈলাশৰ পৰা নে হিমালয়ৰ পৰা? সিন্ধু নদীৰ ক'ৰ পৰা উৎপত্তি হৈছে? সিন্ধু নদীৰ উৎপত্তি হৈছে অপশ্যন খটো হ'ব শুদ্ধ উত্তৰ, কৈলাশ ৰেঞ্জৰ পৰা। নেক্সট কুৱেশ্যন 137 নম্বৰটো, হুৱেৰ ডাজ দ্য চিনথেচিছ অফ প্ৰটিনছ টেক প্লেচ। প্ৰটিনৰ সংশ্লেষণ ক'ত হয়? অপশ্যন ক ৰাইবজম, অপশ্যন খ লাইচজম। গতিকে ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব? প্ৰটিনৰ সংশ্লেষণ ক'ত হয়? প্ৰটিনৰ সংশ্লেষণ হয় ৰাইবজমত। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 138 নম্বৰ। দ্য এৰিয়া অফ ইণ্ডিয়া ইজ হোৱাট পাৰ্চেণ্ট অফ দ্য এৰিয়া অফ দ্য হোল ৱৰ্ল্ড। ভাৰতৰ ক্ষেত্ৰফল সমগ্ৰ বিশ্বৰ ক্ষেত্ৰফলৰ কিমান শতাংশ? অপশ্যন ক 2.4%, 2.4%, অপশ্যন খ 3%, 3%। গতিকে ভাৰতৰ ক্ষেত্ৰফল সমগ্ৰ বিশ্বৰ ক্ষেত্ৰফলৰ কিমান শতাংশ? ইয়াৰ কাৰেক্ট এনসাৰ এইটো হ'ব অপশ্যন কত থকাটো 2.4%, 2.4%। নেক্সট কুৱেশ্যন নম্বৰ 139টো চোৱা তোমালোকে। চৰ্দাৰ সৰোবৰ প্ৰজেক্ট ইজ লোকেটেড অন হুইচ ৰিভাৰ। চৰ্দাৰ সৰোবৰ প্ৰকল্প কোনখন নদীত অৱস্থিত? অপশ্যন ক নৰ্মদা, অপশ্যন খ গংগা। শুদ্ধ কোনটো হ'ব? চৰ্দাৰ সৰোবৰ প্ৰকল্প কোনখন নদীত অৱস্থিত? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ কত থকাটো, চৰ্দাৰ সৰোবৰ প্ৰকল্প নৰ্মদা নদীত অৱস্থিত। নেক্সট কুৱেশ্যন চোৱা 140। হুইচ মুভমেণ্ট ষ্টাৰ্টেড আফটাৰ দ্য পাৰ্টিশ্যন অফ বেংগল। বংগ বিভাজনৰ পিছত কোনটো আন্দোলন আৰম্ভ হৈছিল? বংগ বিভাজন যেতিয়া হৈছিল তাৰপিছত কোনটো আন্দোলন আৰম্ভ হৈছিল? অপশ্যন ক স্বদেশী আন্দোলন, স্বদেশী মুভমেণ্ট, অপশ্যন খ ভাৰত ত্যাগ আন্দোলন, কুইট ইণ্ডিয়া মুভমেণ্ট। তো ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? নিশ্চয় তোমালোকে ইয়াৰ উত্তৰটো জানা। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ কত থকাটো, বংগ বিভাজনৰ পিছত স্বদেশী মুভমেণ্ট আৰম্ভ হৈছিল, স্বদেশী আন্দোলন আৰম্ভ হৈছিল। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 141। হুইচ অফ দ্য ফলোয়িং ৰুলাৰ্ছ ৰুল্ড বিজয়নগৰ এম্পায়াৰ। নিম্নলিখিত কোনজন শাসকে, মানে তলত দিয়া কোনজন শাসকে বিজয়নগৰ সাম্ৰাজ্য শাসন কৰিছিলে? অপশ্যন নম্বৰ ক বিক্ৰমাদিত্য, অপশ্যন খ কৃষ্ণদেৱ ৰায়। ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ খটো, কৃষ্ণদেৱ ৰায়ে বিজয়নগৰ সাম্ৰাজ্য শাসন কৰিছিলে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 142। কেম্ব্ৰিজ ডিকশ্যনাৰী হেজ ডিক্লেয়াৰ্ড দ্য ৱৰ্ড ডেছ এজ দ্য 2022 ৱৰ্ড অফ দ্য ইয়াৰ। কেম্ব্ৰিজ ডিকশ্যনাৰীয়ে ডেছ শব্দক 2022 বৰ্ষৰ ৱৰ্ড অফ দ্য ইয়াৰ হিচাপে ঘোষণা কৰিছে। অপশ্যন ক মুদ্ৰাস্ফীতি, ইনফ্লেশ্যন, অপশ্যন খ হোমাৰ। কাৰেক্ট আনসাৰ কোনটো হ'ব? কেম্ব্ৰিজ ডিকশ্যনাৰীয়ে কোনটো শব্দক 2022 বৰ্ষৰ ৱৰ্ড অফ দ্য ইয়াৰ হিচাপে ঘোষণা কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ খটো, হোমাৰ। কেম্ব্ৰিজ ডিকশ্যনাৰীয়ে হোমাৰ শব্দটোক 2022 বৰ্ষৰ ৱৰ্ড অফ দ্য ইয়েৰ হিচাপে ঘোষণা কৰিছিল। নেক্সট 143 নম্বৰ কুৱেশ্যন। দ্য ফাৰ্ষ্ট খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ৱেৰ অৰ্গেনাইজড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ। প্ৰথম খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ আয়োজন কোনখন ৰাজ্যত কৰা হৈছিলে? অপশ্যন ক পাঞ্জাৱ, অপশ্যন খ উৰিষ্যা। ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ খটো। প্ৰথম খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ আয়োজন উৰিষ্যাত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 144টো চোৱা। হুইচ অফ দ্য ফলোয়িং প্লেনেটছ ডাজ নট হেভ নেচাৰেল ছেটেলাইট। নিম্নলিখিত কোনটো গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই?
অপশ্যন নম্বৰ ক মংগল মাৰ্চ, অপশ্যন খ শুক্ৰ মানে ভেনাছ। গতিকে তলত দিয়া কোনটো গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন খটো শুক্ৰ গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 145 অন হুইচ অফ দ্য ফলোয়িং আইলেণ্ড ইণ্ডিয়াছ অনলি এক্টিভ ভলকেনো ইজ চিটুৱেটেড। নিম্নলিখিত কোনটো দ্বীপত ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি অৱস্থিত? অপশ্যন ক বেৰেন দ্বীপ, বেৰেন আইলেণ্ড, অপশ্যন খ স্মিথ দ্বীপ, স্মিথ আইলেণ্ড। ইয়াৰ ভিতৰত এই দুটা অপশ্যনৰ ভিতৰত কোনটো দ্বীপত ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি অৱস্থিত? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন কটো বেৰেন দ্বীপ। নেক্সট কুৱেশ্যন 146 which country has the highest forest cover in terms of area? কোনখন দেশৰ এলেকাৰ ক্ষেত্ৰত সৰ্বাধিক বনাঞ্চল আছে? অপশ্যন ক ভাৰত, অপশ্যন খ ৰাছিয়া। ইয়াৰ ভিতৰত কোনখন দেশৰ এলেকাৰ ক্ষেত্ৰত সৰ্বাধিক বনাঞ্চল আছে, ভাৰতৰ নে ৰাছিয়াৰ? কাৰেক্ট আনচাৰটো নিশ্চয় সকলোৱে জানা, ৰাছিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 147 হাউ মেনি ইউনিয়ন টেৰিটৰিজ অফ ইণ্ডিয়া আৰ বৰ্ডাৰ্ড বাই চি কোষ্ট? ভাৰতৰ কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চল সাগৰীয় উপকূলৰ সীমাত আছে? অপশ্যন খ 6 মানে 6টা, অপশ্যন খ 4টা। ইয়াৰ কাৰেক্ট আনচাৰ কোনটো হ'ব? ভাৰতৰ কিমানটা কেন্দ্ৰীয় শাসিত অঞ্চল সাগৰীয় উপকূলৰ সীমাত আছে? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 4টা। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 148 shortest day in the northern hemisphere is? উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটি দিন কেতিয়া হয়? অপশ্যন ক 21 মাৰ্চ, অপশ্যন খ 22 ডিচেম্বৰ। উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটি দিন কেতিয়া হয়, কোনটো তাৰিখত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন খটো। উত্তৰ গোলাৰ্ধৰ আটাইতকৈ ছুটি দিন 22 ডিচেম্বৰ তাৰিখে হয়। নেক্সট কুৱেশ্যন 149 which is the most literate state of India according to census 2011? 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ আটাইতকৈ শিক্ষিত ৰাজ্য কোনখন হয়? অপশ্যন ক অসম, অপশ্যন খ কেৰালা হৈছে এইটো কেৰালা, ঠিক আছে। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ আটাইতকৈ শিক্ষিত ৰাজ্য কোনখন? নিশ্চয় উত্তৰটো জানাই তোমালোকে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কেৰালা, আটাইতকৈ শিক্ষিত ৰাজ্য 2011 চনৰ লোকপিয়ল অনুসৰি। আজিৰ ভিডিঅ'টোৰ শেষৰ কুৱেশ্যনটো চোৱা ভানবিহাৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান চিটি? ভানবিহাৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ভাৰতীয় চহৰত অৱস্থিত? অপশ্যন ক ভূপাল, অপশ্যন খ পাটনা। আৰু কাৰেক্ট আনচাৰ কোনটো হ'ব? তোমালোকে কমেণ্ট বক্সত আমাক জনাবা, ইয়াৰ উত্তৰটো মই তোমালোকক নজনাওঁ। আৰু যদি তোমালোকৰ কমেণ্ট বক্সত এনচাৰটো দিওঁতে ভুল হয় তেতিয়া আমি তোমালোকৰ কমেণ্ট বক্সতে শুদ্ধ উত্তৰটো দি দিম। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিবা। আৰু পেইড টেলিগ্ৰাম গ্ৰুপত যদি এতিয়ালৈকে জইন হোৱা নাই জইন হৈ ল'বা। তাত তোমালোকে সকলো ধৰণৰ ইম্পৰ্টেণ্ট নোটছ, PDF, কুইজ, কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ সকলোবিলাক তাত তোমালোকে পাই যাবা।